Good afternoon everyone. Namaskar বন্ধু বান্ধৱীসকল। এইটো হ'ল মোৰ ভইচ অভাৰ দিয়া প্ৰথমটো ভিডিঅ'। মই আজি ৰাতিপুৱা মৰ্নিং ব্ৰেকফাষ্টত মই ডোসা বনাইছিলোঁ। ভাবিলোঁ আপোনালোকক এটা চিম্পল সৰু ভিডিঅ' বনাই দিওঁ। এয়া ডোসা বনাবৰ কাৰণে প্ৰথমতে মই টাৱাখনত তেল সানি লৈছোঁ ভালদৰে আৰু তাৰ পাছত ৰেডি কৰি থোৱা ডোসা বেটাৰটো ভালদৰে ঢালি গোল কৰি লৈছোঁ। এইটো আজি মই বনোৱাটোহে দেখাইছোঁ। বেটাৰটো কেনেকৈ ৰেডি কৰে সেইটো মই অন্য এটি ভিডিঅ'ত আপোনালোকক দেখাম। আৰু এয়া আমাৰ ডোসা ৰেডি হৈ গৈছে আৰু ইপিঠি সিজা লগে লগে আমাৰ ডোসাটো ৰেডি হৈ যাব। বহুত ইজি হয়, বেছি টাফ নহয়। বেটাৰটো ৰেডি কৰি থলে বনোৱাটো সহজ হৈ যায়। আৰু আপোনালোকৰ কোনে কোনে ডোসা খাই ভাল পায় জনাবচোন। আমাৰ বাৰু প্ৰায়ভাগ খোৱাই হয়। আৰু ডোসাটো সাধাৰণতে চাম্বাৰ আৰু চাটনিৰ লগত খাই বেছি ভাল লাগে। আজি পিছে আমাৰ চাটনিৰ লগতহে খোৱা হ'ব, চাম্বাৰ যিহেতু বনোৱা নাই। আৰু এয়া চাওকচোন আমাৰ ডোসা ৰেডি হৈ গ'ল। আৰু এতিয়া আমি মৰ্নিং ব্ৰেকফাষ্টত এয়াই খাম। আৰু বহুত সফ্ট হৈছিলে ডোসাটো, খাবলৈও ভাল হৈছিলে। আৰু এতিয়া মই ইয়াতে অলপ চাটনি লৈ ল'ম এয়া। আৰু আমাৰ আজি মৰ্নিং ব্ৰেকফাষ্ট ৰেডি। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।